নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আপোনালোকক মোৰ এইখন ইউটিউব চেনেলত স্বাগতম জনাইছোঁ মোৰ এইখন ইউটিউব চেনেলৰ জৰিয়তে ECCE D.el.ed যেটো কাৰিকুলাম আছে সেই বিষয়ে বহুত ভিডিঅ' বনোৱা হৈছে আজিৰ এইখন ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাম যে ECCE D.el.ed সেকেন্ড সেমিষ্টাৰৰ যেটো স্কুল ইন্টাৰ্নশিপ প্ৰগ্ৰামৰ আছে সেই স্কুল ইন্টাৰ্নশিপ প্ৰগ্ৰামৰ ECCE অৰ্থাৎ আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যনৰ যেটো এক্টিভিটিজ আছে ইয়াৰ ওপৰত মই আলোচনা কৰিব গৈছো বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰো ইয়াতে এক্টিভিটিজ আছে প্ৰথমত আছে ইয়াৰ ফ্ৰন্ট পেজ তাৰ পিছত আছে কন্টেন্টছ বিলাক আছে তাৰ পিছত ইয়াতে লিখিছো ইন্ট্ৰডাকচন ইয়াতে ইন্ট্ৰডাকচন লিখিছো স্ক্ৰীনশ্বট মাৰি ল'ব আৰু পঢ়ি ল'ব আপোনালোকে নেক্সটত লিখিছো ডিটেইলছ অফ স্কুল তাৰ পিছত লিখিছো মই যিখন স্কুলত গৈছিলো ইন্টাৰ্নশিপত ইয়াতে সেই স্কুলখনৰ নাম লিখিছো আৰু ইয়াতে ক শ্ৰেণীৰ অৰ্থাৎ ECCE বিশেষকৈ ক শ্ৰেণীৰ ওপৰতে বিশেষকৈ বনোৱা হয় মই ক শ্ৰেণীত কি TLM ইউজ কৰিছো এই TLM ৰ ছবি ইয়াতে দিয়া আছে নেক্সটত লিখিছো মই ইয়াতে প্ৰাতঃসভাত এটা দৃশ্য দি দিছো তাৰ পিছত ইয়াতে দিছো মই কেইটামান সেইখন স্কুলৰ ছাৰ বাইদেউ সকলৰ হৈতে উঠা এটা ছবি মই দি দিছো তাৰ পিছত নেক্সট আছে বিদ্যালয়ত কৰা আন কাৰ্যাৱলী ইয়াতে বিদ্যালয়ত কি কাৰ্যাৱলী কৰিছো ইয়াতে লিখিছো মই এইখিনিতে লিখিছো তাৰ পিছত আছে নেক্সট পেজত এইটো লিখিছো তাৰ পিছত আছে এইখিনি মধ্যাহ্ন ভোজনৰ ছবি ইয়াতে দিছো তাৰ পিছত সামৰণি সো ভিডিঅ'টো এইখিনি ইয়াৰ আৰু এটা পাৰ্ট আহি আছে অৰ্থাৎ সম্পূৰ্ণ 5 দিনীয়া যেটো এক্টিভিটিজ হেতু আসলতে এটো আমাৰ কাৰণে অকল 2 দিনৰ কাৰণে দিছিল কিন্তু আসলতে এটো 5 দিনীয়া হ'ব লাগে মই 5 দিনৰ ওপৰতে এটা পাৰ্ট 2 ভিডিঅ' বনাবলৈ গৈ আছো সো তোমালোকে সেই পাৰ্ট 2 টো চালে সকলোৰে কনফিউজনটো ক্লিয়াৰ হ'ব সো ভিডিঅ'টো এইখিনি আৰু পাৰ্ট 2 ৰ কাৰণে ওয়েট কৰি থাকা সো ধন্যবাদ